Hello friends, welcome to my channel. আশা কৰো আপোনালোক ভালে আছে। আজি মই হাঁহৰ মাংসৰ লগত মাটি দাইলৰ এটা ৰেচিপি লৈ আনিছো। মাংসখিনি অলপ সৰু সৰু সাইজত কাটি লৈছো। হাঁহৰ মাংস সৰু সাইজত কাটিলে ভাল লাগে। মাটি দালিখিনি মই এনেদৰে ভাজি লৈছো। ভাজিলে এটা ধুনীয়া সেন্ট এটা আহে আৰু খাবলৈও বেছি সোৱাদ হয়। মাটি দালিখিনি ভাঙিবলৈ মই এটা চিচা বটল ব্যৱহাৰ কৰিছো ইয়াতে। আপোনালোকে মিক্সিটো গুড়া কৰি ল'ব পাৰে, কিন্তু মিক্সিত গুড়া কৰিলে বহুত বেছি পাউডাৰ হৈ যায় আৰু অকণমান বনাবলৈ মই দিগদাৰ পাওঁ। সেইকাৰণে মই এটা বটল লৈ এনেদৰে ভাঙি লৈছো। এতিয়া মই মাটি দালিখিনি এটা কুকাৰত বইল কৰিম আৰু 5-6টা হুইচেল বাজিব দিম। মাটি দালি বনোৱাৰ আগতে এনে এৰাতি তিয়াই থলে বেছি কোমল হয় আৰু ভাল হয় বনাবলৈ, কিন্তু আজি মোৰ সময় নিমিলিলে। মছলাখিনিত মই ব্যৱহাৰ কৰিম পাঁচফোৰণ, ধনিয়া, গোটা ধনিয়া আৰু জালুক। মই ইয়াতে পেকেটৰ মছলা বা মিট মছলা একো ব্যৱহাৰ কৰা নাই, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু গোটেইখিনি মছলা মিক্স কৰি মই ভাজি ল'ম। এইখিনি ভজা হ'লে মই গুড়া কৰি ল'ম। আৰু লৈ লৈছোঁ মই পিঁয়াজ, অলপ সৰহকৈ লৈছোঁ, শুকান জলকীয়া কাটি লৈছোঁ, ঘৰতে শুকোৱা জলকীয়া, আৰু আদা নহৰুৰ পেষ্ট। বিলাহী 2টা কাটি লৈছোঁ। প্ৰথমতে মই মাংসখিনিত নিমখ আৰু হালধি মিহলাই 10 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এতিয়া এটা কেৰাহীত তেল গৰম কৰি পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। ইয়াতে এতিয়া মই হালধি অকণমান দি দিছোঁ। হালধি বহুত বেছিকৈ দিয়া নাই, কাৰণ মই মাংসখিনি মেৰিনেট কৰোঁতে অলৰেডি হালধি দিছিলোঁ। জলকীয়াখিনিও দি দিছোঁ আৰু অলপ সময় ভাজি ল'ম। এতিয়া দিছোঁ মই মছলাখিনি। গোটেইখিনি 1 মিনিটমান ভাজি এতিয়া মই মাংসখিনি দি দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এনেদৰে 30 মিনিটৰ কাৰণে ভাজিম আৰু মাজে মাজে ঢাকিম। হাঁহৰ মাংস বহুত লাহে লাহেকৈ বনাব লাগে। আচলতে যিমান দেৰিলৈকে ভাজিব পাৰে সিমানেই বেছি সোৱাদ হয়। এতিয়া মই বিলাহীখিনি দি দিছোঁ। মাংসখিনি সিজি গৈছে মোৰ। এতিয়া মই মাটি দালিখিনি দিয়াৰ আগতে অকণমান ওলাই থৈ দিম। এইখিনি এনেকৈ খাম। এতিয়া বইল কৰি থোৱা মাটি দালিখিনি দি দিছোঁ ইয়াতে আৰু অলপ সময় ভাজি ল'ম।
এতিয়া পানী দি দিছোঁ মই। পানীখিনি আপোনালোকে নিজৰ আন্দাজ মতে দিব আৰু ঘনাই ঘনাই লৰাই থাকিব যাতে তলত লাগি নধৰে। মাটি দালি বহুত জলদি তলত লাগি ধৰে। মোৰ মাংসখিনি হৈ গৈছে। এতিয়া আপোনালোকে ইয়াতে মান ধনিয়াৰ পাত দিব পাৰে। মোৰ আজি মান ধনিয়া নাছিলে কাৰণে দিয়া নহ'ল। মান ধনিয়া পাত দিলে বহুত ধুনীয়া এটা চেণ্ট আহিব আৰু খাবলৈও ভাল লাগিব। মোৰ আজি এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।